Hello friend, welcome back my channel. আজি এটি নতুন ভিডিও লৈ আনিছো মোৰ চেনেলতে। আজি আকৌ ৰিজনিংৰ এটি ভিডিও লৈ আনিছো। আগৰ ৰিজনিংৰ ভিডিও কিটা যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই তাৰ লিংক মই ডেসক্ৰিপচনত দিছো, সো আপোনালোকে চাই লব পাৰিব। আজি এই ভিডিওটো মই প্ৰস্তুত কৰিছো কোডিং আৰু ডিকোডিংৰ ওপৰত। ৰিজনিংৰ এটা পাৰ্ট আৰু যিকোনো এক্সামত কোডিং আৰু ডিকোডিংৰ কিছুমান কোৱেশ্চন দেখা পোৱা যায়, সেইকাৰণে ভাবিলো কেইটামান question আজি solve কৰো। সো আহক আপোনালোকৰ লগত এই question কিটা আজি solve কৰো। আৰু যদি ভিডিওটো চাই ভাল পায় লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দি চেনেল, আৰু এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ কাষতে থকা সাবস্ক্ৰাইব বুটামৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভৱিষ্যতে মই নতুন ভিডিও বনালে আপোনালোকে সোনকালে পাব পাৰে। সো আহক আজি দেৰি নকৰাকৈ ষ্টাৰ্ট কৰো এই ভিডিওটো। সো First question to hoise, if white means red, red means yellow, yellow means black, black means blue, and blue means green, then what is the color of sky? Tamane question to koise ki koise ami sam. Prothom condition to koise white mane hoise কি ধৰিব কৈছে আমাক red। নেক্সট কৈছে red মানে কি ধৰিব কৈছে, red মানে ধৰিব কৈছে আমাক কি কৈছে, red মানে ধৰিব কৈছে আমাক yellow, হয়নে? এনেকুৱা কোৱেশ্চন বিলাক কোডিংৰ আহি এক্সামত অলপ ক্ৰিটিক্যাল যেন হয়, গতিকে সলভ কৰো আজি। yellow মানে হৈছে ধৰিব কৈছে ব্ল্যাক। নেক্সট কৈছে ব্ল্যাক মানে কি ধৰিব কৈছে ব্লু, আৰু ব্লু মানে কি ধৰিব ক'লে আমাক গ্ৰীন। সো এতিয়া আমি চাব এতিয়া উলিয়াব দিছে আমাক স্কাই কালাৰটো কি। সিম্পল, এনে আমি জনাত স্কাই কালাৰটো আকাশৰ ৰংটো হৈছে ব্লু, কিন্তু আমাক ব্লু মানে আমাক ধৰিব কৈছে গ্ৰীন। গতিকে এতিয়া আমি ইয়াৰ এনসাৰটো আমি পাম গ্ৰীন, কাৰণ কেনেকে স্কাই কালাৰটো ব্লু, কিন্তু আমি ব্লু লিখিলে ইয়াত নহব, ইয়াত দিব লাগিব ব্লু মানে আমাক ধৰিব কৈছে গ্ৰীন। গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ গ্ৰীন। সো আশা কৰিছো এই কোৱেশ্চনটো এনসাৰটো আপোনালোকে বুজি পাইছে। মই ওলোৱাটো মই যিমান দূৰ পাইছো বুজাইছো, কিবা ভুল থাকিলে কমেন্টত জনাব। সো আহক নেক্সট কোৱেশ্চনত স্টাৰ্ট কৰো। তে নেক্সট কোৱেশ্চনটো দিছে, if code for name is 1326142, হয়নে? এতিয়া 1422 এনেকৈ দিছে কোডটো। আমি এতিয়া কোডটো লিখি লওঁ। নেমৰ কোডটো কিমান দিছে, নেমৰ কোডটো দিছে 1326142, হয়নে? এতিয়া আমি চাম এনৰ পৰা যদি n to 13 কেনেকৈ হ'ব। যদি আমি এ পা যিটো এলফাবেট নম্বৰ হয়, আগতেও মই আগৰ ভিডিওটো কৈছো এলফাবেটৰ নম্বৰ কিটা অতি ইম্পৰ্টেন্ট এনেকুৱা ৰিজনিংৰ কোৱেশ্চন সলভ কৰিবলৈ, গতিকে মনত ৰখাটো অতি ইম্পৰ্টেন্ট। ইমান ইজিও নহয় মনত ৰখাটো, তথাপিও ৰাখিলে ভাল। আৰু সেইকাৰণে যদি আমি n to 13 কেনেকৈ পাম, আমি a টো যদি a এলফাবেটৰ 1 পৰা ষ্টাৰ্ট কৰোঁ, তেতিয়া আমি তাৰ এনসাৰটো এনৰ এনসাৰটো আমি 13 নাপাওঁ, কাৰণ এনৰ a পৰা যদি ষ্টাৰ্ট কৰোঁ তেতিয়া হলে এনৰ নম্বৰটো হ'ব 14। সেইকাৰণে মই কাষত এনেকৈ ধৰণে লিখি লৈছো। আমি এতিয়া কেনেকৈ সলভ কৰিম, এয়া আমি a টো 26 ধৰিব লাগিব, তাৰমানে উল্টাকৈ ধৰিব লাগিব। যেনেকৈ আগতে z টো এলফাবেটৰ মতে z টো 26 হয় নম্বৰ,
কিন্তু ইয়াত তেনেকৈ সলভ কৰিলে নহ'ব ইয়াত জেডটো আমি 1 হিচাপে ধৰিব লাগিব চাওক 1 হিচাপে ধৰিব লাগিব তেতিয়াহে আৰু এটো 26 মানে গোটেই এলফাবেটখন উল্টাকে নম্বৰটো কাউন্ট কৰিব লাগিব সো ইয়াত যদি আমি এতিয়া চাওক কেনেকৈ পাম আমি n টো এ দেখিছে n টো ইয়াত 13 হৈছে a টো 26 হৈছে হয়নে তাৰ মানে এতিয়া এটো চাওক n হল এটো হ'ব a m টো কি m টো কিমান নম্বৰ 14 হয়নে m টো 14 আৰু 22 টো কিমান হ'ব 22 টো e হ'ব এয়া এতিয়া আমি নেমৰ কোডটো এটো পালো তে নেক্সট আমি যেটো উলিয়াব দিছে এটো চাও সেম কন্ডিশন যদি আমি এপ্লাই কৰো ৰ'ছৰ কোড কিমান হ'ব এতিয়া r টো কিমান হ'ব আমি চালে r টো হ'ব এয়া 9 হয়নে আমি লিখি দিলো তলত হ'ল এয়া 9 o টো কিমান হ'ব o টো চাও o টো 12 o টো আমি পালো 12 s টো কিমান পাম s টো আমি যদি চাও s আছে এয়া s আমি পালো 8 s পালো 8 e টো কিমান পাম e টো আমি 22 পালো সো ইয়াৰ কোডটো কিমান হ'ব ইয়াৰ কোডটো হ'ব 9 12 8 22 সো কারেক্ট आंसर কোনটো হ'ব এটো b টো আছে নে 9 আছে 9 আছে 12 আছে 12 আছে 8 আছে 8 আছে আৰু 22 আছে সো কারেক্ট आंसर অপশন b টো হ'ব কারেক্ট आंसर সো নেক্সট কোৱেশ্চন আগবঢ়ো এটো হৈছে if the code of absent is z y h b m g then code for present absent কোডটো দি দিছে আমাক এতিয়া লাগে আমি প্ৰেজেন্টৰ কোডটো উলিয়াবলৈ প্ৰথম আমি চাম কেনেকৈ উলাব absentটো কেনেকৈ উলাইছে absent and t এতিয়া আমাক দিছে z হয়নে তাৰ পিছত দিছে b টো কি দিলে y s টো কি দিলে h আৰু e টো কি দিলে v n টো কি দিলে m আৰু এটো g কেনেকৈ উলাম এতিয়াতো আমি এটো ধৰ ইয়াৰ পৰা ইয়ালে ডিফাৰেন্স উলাব নোৱাৰি বহুত উলাব b টো নোৱাৰি হয়নে কেনেকৈ উলাইছে এতিয়া আমি ইয়াত ল'ব লাগিব কি সিস্টেম এপ্লাই কৰিব লাগিব আমি অপোজিট টো ল'ব লাগিব অপোজিট এলফাবেট টো ল'ব লাগিব এটা মই কেনে ইয়াত কাখত দেখুৱাই দিছো চাওক a অপোজিট z হয়নে z হৈছে b অপোজিট y হৈছে c অপোজিট হ'ব x তেনেকে s ৰ অপোজিট কি আছে h আছে একে h বহিলে e অপোজিট কি আছে v আছে v বহিলে m ৰ অপোজিট কি আছে m ৰ অপোজিট আছে n m n আৰু t অপোজিট কি আছে t অপোজিট আছে g এইখন অপোজিট খনো মনত ৰাখাটো ইম্পৰ্টেন্ট কাৰণ এনেকুৱা কোৱেশ্চন আহে যিকোনো এক্সামতে ইজি হয় কিন্তু যদি এইখিনি জনা যায় হয় না তো এইখিনি এই কন্ডিশনটো এপ্লাই কৰি নেক্সট যেটো আমাক উলাব দিছে হেতু আমি সলভ কৰিম কেনে ধৰণে এতিয়া ইয়াতে পাতি লৈছো চাব p r e s e n t হয় এতিয়া p লগত অপোজিটত কি দিছে p লগত অপোজিটত কি আছে k আছে দেখিছে নে p অপোজিট হৈছে k r অপোজিট কি দিছে r অপোজিট দিছে i e অপোজিট কি হ'ব e অপোজিটটো দিয়া আছে আমি জানো আগতে কৰিছো ন অলপ আগতে v বুলি v হ'ব s অপোজিট কি আছে অলপ আগতে কৰিছো h তাৰপিছত e অপোজিট কি আছে e অপোজিট আছে একেই n অপোজিট m t অপোজিট কি হ'ব t অপোজিট চাও g আছে g হ'ব মানে সো কারেক্ট आंसर কোনটো হ'ব কারেক্ট आंसर কোনটো হ'ব কারেক্ট आंसर টো এটো চাওক k i v h b m g হয় এটো হৈছে প্ৰেজেন্টৰ কোড কেন ধৰণে উলিয়ালো অপোজিট
এলফাবেট ইউজ কৰি সো কারেক্ট আনসার কি হ'ব অপশন ডি আশা কৰিছো ইয়ালৈকে বুজি পাইছে সো নেক্সট কোৱেশ্চন চাওঁ if art is code as 52 then find the code for ocean এটো ইমান টান নহয় পটককে পৰা যাব এতিয়া চাওঁ আমি খালি এলফাবেটৰ নম্বৰ কিটা মনত থাকিব লাগিব তেতিয়া একেবাৰে ইজি আমি প্ৰথমে আৰ্টটো পাতি ললো আৰ্টৰ কিমান হ'ল ই কিমান হ'ল এলফাবেট নম্বৰ 5 তাৰপিছত A1 আৰু কিমান আছিলে আৰু আপোনাৰ 18 T20 আৰু Hৰ কিমান হ'ল Hৰ হৈছে 8 হয়নে এতিয়া এইখিনি আমি কি কৰিম আমি এতিয়া এইখিনি প্লাস কৰি দিম তেতিয়া ওলাই যাব চাব হয়নে আছে একে 6 তাৰপিছত 6 24 হ'ল 20 লগত 4 আৰু পালে কিমান 8 8 এয়া পাই গ'ল আমি 52 সো সেম কন্ডিশন এতিয়া এপ্লাই কৰিম আমি অচেনৰ কোড উলিয়াবলৈ কেনেকৈ কৰিম এতিয়া ওৰ কিমান ওৰ হৈছে 15 C3 E5 1 আৰু এনৰ কিমান এনৰ হৈছে 14 তাৰপিছত এতিয়া আমি এইখিনি প্লাস কৰিম প্লাস কৰিলে কিমান ল'ব আমি চাম প্লাস 3 প্লাস 1 14 এতিয়া প্লাস কৰিব লাগিব এতিয়া প্লাস কৰিলে কিমান ল'ব 5 6 38 ইমান হ'ল প্লাস কৰিম পালো 38 সো এটো হৈছে আনসাৰ ইয়াৰ আনসাৰটো চাওঁ 38 সো কারেক্ট আনসাৰ হ'ব অপশনৰ কোড হ'ব 38 সো নেক্সট কোৱেশ্চন চাওঁ নেক্সট কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কৈছে in a certain code this is the book is written as 1356 the book এটো কলে না মানে this is the book or code হৈছে 1356 মানে the book next এটো দিছে নেক্সট বাক্যটো কৈছে সেন্টেন্সটো কৈছে the book very good তাৰ কোডটো কিমান তাৰ কোডটো কৈছে 5627 the which symbol stand for book মানে বুকৰ কোনটো নম্বৰ হ'ব হেতু কৈছে তে চাও আহক আমি সলভ কৰো কৈছে প্ৰথম this is the book তাৰ কোড কিমান কলে 1356 নেক্সট কলে the book very good কিমান কলে 5627 এটা চাও this word to code is 1 is 3 dar 5 আৰু bookৰ 6 next এই sentence to একে দা ইয়াতো দা আছিল ইমান হৈছিল 5 হৈছিল ইয়াতো 5 হ'ল বুকৰ ইয়াত 6 আছিল ইয়াত 6 দেখিছে ইয়াতো 6 এ হৈছে আৰু বাকি কিটাটো বেলেগ একদম ভেৰি গুডৰ কোড হৈছে 27 একদম সিম্পল কথা বুকৰ কোডটো কোনটো হ'ব দুইটা সেন্টেন্সত আমি দেখিছো 6 টো আছে মানে
ইয়াতো 6 আছে ইয়াতো 6 আছে গতিকে কারেক্ট आंसर কি হ'ব 6 হ'ব কোড ইয়াৰ বুকৰ ওয়ার্ডটো কোডটো কি হ'ব 6 হ'ব সো অপশন বি ইজ কারেক্ট সো এইকিটা আজি কোডিং ডিকোডিং আৰু ৰিজনিং সলভ কৰা কেটামান কোৱেশ্চন আনসাৰ আশা কৰিছো ভাল পাইছে সো লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ আৰু আপোনালোকে যদি সাবস্ক্ৰাইব কৰে মই নতুন নতুন ভিডিঅ' আনি থাকিবলৈ বেছি মোটিভেশ্যন পাম সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ